চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ। মই আচলতে ভাল ৰিজাল্ট এটা কৰিম বুলিয়ে পঢ়িছিলোঁ। এতিয়া ইমানো ভাল হ'ব বুলি ভবা নাছিলোঁ আৰু এনেই 9-10 মান পাম চাগে বুলি ভাবিছিলোঁ। এতিয়া যিহেতু পাইছোঁ ভাল লাগিছে আৰু মই টিচাৰ্ছক মানে আমাৰ প্ৰিন্সিপাল ছাৰক বিশেষকৈ সকলোকে মানে ধন্যবাদ জনাব বিচাৰিছোঁ আৰু তেখেতসকলৰ অবিহনেনো মই এনেকুৱা এটা ৰিজাল্ট কৰিব নোৱাৰিলোঁহেঁতেন। এতিয়া মোৰ স্কুলৰ টিচাৰ্ছকো মই ধন্যবাদ জনাব বিচাৰিছোঁ। তেওঁলোকৰ কাৰণে ময়ো ৰামানুজন পঢ়িবলৈ সক্ষম হ'লোঁ। এতিয়া ভৱিষ্যতে মই এজন ভাল ইঞ্জিনিয়াৰ হ'ব বিচাৰোঁ। এতিয়া এণ্ট্ৰেন্স এক্সামটো দিছোঁ, এতিয়া ৰিজাল্টটো কেনেকুৱা হয় চাব লাগিব। আৰু কি কৰি ভাল পোৱা তুমি? বাহিৰা কিতাপ পঢ়াৰ বাহিৰে আৰু এনেই গান নাচ গান কৰি ভাল পাওঁ। গান এটা অকণমান গান এটা ৰ'দালি সাঁতুৰি যোৱা গানৰ কোমল ভাত ভাগৰি নাভাগৰা তাৰ ঘামে ধোৱা মেঘ ৰঞ্জনী চুমি যাব যেনিবা ভৈৰৱ পুৱাৰো গোপালী সন্ধ্যা নিশা ধৰে ধাৰ কিনো গান্ধাৰ পাৰ কিনো আনন্দ প্ৰমাণ ৰাখি শুনাব খুজি আহি মেলি দিয়ে মোৰ গানে আজি ছায়া গৈ নগৈ তাত আহে নামি।